মাধ্যমৰ বিদ্যালয় ধ্বংস কৰিবলৈ দিয়া নহ'ব। একাদশ শ্ৰেণীত বা হঠাৎ ডিগ্ৰীত তেওঁলোকে ইংৰাজীত পঢ়িব লগা হ'লে তেওঁলোকৰ বহুত অসুবিধা হয়। আমি ইংৰাজী মিডিয়ামৰ বিৰোধী নহয়, ইংৰাজী ভাষাৰ বিৰোধী নহয়। আমাৰ দাবীটো হ'ল যে বিজ্ঞান একদম প্ৰাথমিক স্কুলৰ পৰাই পঢ়ুৱাওক, কিন্তু অসমীয়া মাধ্যমত পঢ়ুৱাব লাগিব। আৰু অসমীয়া মাধ্যমত পঢ়ুৱাওঁতে বিজ্ঞানৰ পৰিভাষাবিলাক ইংৰাজীটো পঢ়ুৱাই যাওক। দ্বিতীয়তে, দ্বৈত ভাষা পদ্ধতি একেটা সময়তে আৰম্ভ কৰা হওক, যে এজন অসমীয়া ছাত্ৰক অসমীয়া মাধ্যমত পঢ়ুওৱা হওক, কিন্তু তেওঁক স্পকেন ইংলিছ আৰু ইংৰাজী লিখিবৰ কাৰণেও সমানে প্ৰশিক্ষণ দিয়া হওক। এই দাবী আমি উত্থাপন কৰিছোঁ। দ্বিতীয়তে, অসমৰ প্ৰত্যেকখন জিলাত অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাকত সমান্তৰালভাৱে ইংৰাজী মাধ্যম স্থাপন কৰাটো আমি বিৰোধিতা কৰিছোঁ। আমাৰ কথাটো হ'ল যে অসমীয়া মাধ্যমৰ বিদ্যালয় থাকিব লাগিব, কিন্তু তাত ইংৰাজী শিক্ষাটো যোগ দিব লাগিব, স্পকেন ইংলিছৰ ক্লাছটো যোগ দিব লাগিব, আৰু ইংৰাজী ভালকৈ লিখিব পৰাৰ ব্যৱস্থা কৰিব লাগিব।